Hello friends, আজি মই আপোনালোকৰ ওচৰলৈ আনিছো চিকেন বিৰিয়ানীৰ ৰেচিপি। এই চিকেন বিৰিয়ানী হায়দৰাবাদী ষ্টাইলত বনোৱা হৈছে আৰু এইটো এবাৰ খোৱাৰ পাছত একদমেই ৰেষ্টুৰেণ্টত খোৱাৰ নিচিনা লাগিব। গতিকে বলক আমি ৰেচিপিটো লৈ যাওঁ। চিকেন বিৰিয়ানী বনোৱাৰ আগতে আমি চিকেনখিনি মেৰিনেট কৰি ল'ম। এই বলটোত মই প্ৰথমে আদা ৰচুন অলপ দৈ লগত ব্লেণ্ড কৰি লৈছোঁ। ইয়াতে অলপ ধনিয়া পাউডাৰ দিছোঁ, অলপ জিৰা পাউডাৰ, অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, নিমখ আন্দাজমতে, কাটি লোৱা ধনিয়াৰ পাত, কাটি লোৱা পদিনাৰ পাত আৰু অলপ কাটি লোৱা জলকীয়া। লগতে মই ইয়াতে এটা সৰু নেমু কাটি লৈ ৰসখিনি চেপি লৈছোঁ। ইয়াতে মই এতিয়া দৈ ল'ম। ফ্ৰেণ্ডছ, ইয়াৰে গোটেইখিনি পৰিমাণ মই আগতেই দি লৈছোঁ আৰু এতিয়া মই ইয়াতে বিৰিয়ানী মছলা এড কৰিম। এনেকুৱা মছলা দোকানত চব জেগাতে পাই যায়। মই এইটো ব্ৰেণ্ডৰ ইউজ কৰিছোঁ, কোহিনুৰ। এই গোটেইখিনি মছলা মই ইয়াতে ঢালি লৈছোঁ। ইয়াতে 4 টিস্পুনছমান বিৰিয়ানী মছলা হ'ব। এতিয়া গোটেইখিনি মিলাই ভালদৰে আমি এটা পেষ্ট বনাই ল'ম। ইয়াতে মই এতিয়া ভালদৰে কাটি আৰু ধুই থোৱা চিকেনখিনি লৈ ল'ম। ইয়াতে আধা কেজিমান চিকেন আছে, 2জন মানুহৰ কাৰণে এইখিনি ছাফিচিয়েণ্ট হ'ব। চিকেনখিনিত ভালদৰে পেষ্টখিনি মিলাই লওক। ইয়াতে মই এতিয়া অলপমান ভেজিটেবল অইল ঢালিছোঁ। এইখিনিও ভালদৰে এতিয়া চিকেনখিনিৰ লগত মিলাই ল'ব। এই চিকেনখিনি আমি এতিয়া 8-9 ঘণ্টালৈকে মেৰিনেট কৰিব থ'ম। আপোনালোকে গোটেই ৰাতিটো থৈ পেলাই পিছদিনা বনাব পাৰে। গতিকে আমি এতিয়া নেক্সট ষ্টেপটো লৈ যাওঁ। ইয়াতে আমি এতিয়া বিৰিষ্টাখিনি বনাম। বিৰিষ্টা মানে হৈছে ভজা পিঁয়াজ, যিটো আমি বিৰিয়ানীত এড কৰা দেখা পাওঁ। চ' এই কেৰাহীটোত মই প্ৰথমে তেল লৈছোঁ। তেলখিনি ভালদৰে গৰম হৈছে, গতিকে মই ইয়াতে এতিয়া কাটি লোৱা পিঁয়াজখিনি ঢালি দিম। এতিয়া আমি মিডিয়াম ফ্লেমত গোটেইখিনি ভালদৰে ভাজিম। অলপমান নিমখ ছটিয়াই দিছোঁ যাতে পিঁয়াজখিনি ভালদৰে সিজি যায়। পিঁয়াজৰ কালাৰটো লাহে লাহে চেঞ্জ হৈ আহিছে। এইটো ষ্টেজত মই এতিয়া ফ্লেমটো বন্ধ কৰি লৈছোঁ। পিঁয়াজখিনি মই এতিয়া তেলৰ পৰা টুকি পেপাৰ টাৱেলত থৈ ল'ম। গতিকে আমাৰ এতিয়া বিৰিষ্টা ৰেডি হৈ গ'ল। এতিয়া আমি আচল বিৰিয়ানী বনোৱাৰ পদ্ধতি লৈ যাওঁ। ইয়াতে মই পানী গৰম কৰিবলৈ থৈছোঁ, তেজপাত এখিলা ইয়াতে দিছোঁ আৰু বিৰিষ্টা বনাওঁতে যিখিনি তেল বাকী আছিল সেই তেলখিনি মই ইয়াতে অলপমান লৈ লৈছোঁ। এই তেলখিনিয়ে চাউলখিনি দিয়াৰ পাছত চাউলৰ দানাকেইটাক আঠা লাগি থাকিব নিদিয়ে। পিঁয়াজৰ তেল নহ'লেও আপোনালোকে নৰ্মেল অলপ ভেজিটেবল অইল ইয়াতে দিব পাৰে। ইয়াতে মই লগতে দিছোঁ নিমখ। নিমখ দিয়াৰ পাছত পানীখিনি অলপমান টেষ্ট কৰি চাব। পানীখিনি অলপ ভালদৰে নিমখীয়া হ'ব লাগিব, কাৰণ এবাৰ চাউলখিনি দিয়াৰ পাছত চাউলখিনিয়ে এই নিমখটো এবজৰ্ব কৰিব আৰু চাউলখিনি ভালদৰে নিমখ এবজৰ্ব কৰিলেহে আমাৰ বিৰিয়ানীখিনি নিমখীয়া হ'ব। নহ'লে বিৰিয়ানীত আপোনালোকে নিমখটো কম পাই থাকিব। এতিয়া আমি পানীখিনি উতলিব দিম। মই এতিয়া বাকীখিনি বস্তু ৰেডি কৰি লওঁ। গতিকে এয়া মই ইয়াতে মেৰিনেট কৰা চিকেনখিনি লৈছোঁ। আচলতে মই ইয়াতে অলপ হালধি দিব পাহৰি গৈছিলোঁ, গতিকে মই এতিয়া ইয়াতে হালধি অলপ দি লৈছোঁ আৰু আকৌ এবাৰ মই এইখিনি অলপ সানি লৈছোঁ। এই পাত্ৰটোত মই আজি বিৰিয়ানীখিনি বনাম। ফ্ৰেণ্ডছ, বিৰিয়ানী বনোৱাৰ পাত্ৰটোৰ বেছটো হেভি হ'ব লাগিব, নহ'লে ইয়াতে চিকেনখিনি লাগি যাব পাৰে। গতিকে মই তেনেকুৱা এটা পাত্ৰ বাছি লৈছোঁ। এই পাত্ৰটোৰ বেছত মই এতিয়া চিকেনখিনি এৰেঞ্জ কৰি ল'ম।
পানীও মোৰ উতলিব আৰম্ভ কৰিছে এতিয়া মই এই উতলা পানীখিনিত বাসমতি চাউলখিনি এড কৰি দিম এই চাউলখিনি মই ভালদৰে ধুই আধা ঘণ্টামান তিয়াই থৈছিলোঁ এই চাউলখিনি দিয়াৰ পাছত 2-3 মিনিটৰ ভিতৰতেই চাউলখিনি হৈ উঠে গতিকে এবাৰ চাউলখিনি এই উতলা পানীত দিয়াৰ পাছত যাতে আপোনালোকে ওচৰতে থাকে কাৰণ আমি এই চাউলখিনি 90% হোৱালৈকে উতলাম বাকি 10% এই চাউলখিনি চিকেনৰ লগত একেলগে সিজিব চাউলখিনি সিজাৰলৈকে মই বাকিখিনি বস্তু গুটাই লৈছোঁ ইয়াতে মই অলপ আটা মাৰি লৈছোঁ এই আটাখিনি মই বিৰিয়ানী পাত্ৰটো সিল কৰিবলৈ ব্যৱহাৰ কৰিম অলপ ঘি লৈছোঁ গোলাপ জল কেওৰা জল এইটো বিৰিয়ানীৰ কাৰণে খুবেই জৰুৰী অলপ কেশৰ মই পানীত তিয়াই লৈছোঁ অলপ কাটি থোৱা almonds আৰু আমাৰ ভাজি লোৱা পিয়াজখিনি চাউলখিনি উতলি থকা 3 মিনিট হৈ গৈছে ফ্লেমটো বন্ধ কৰাৰ আগত চাউলৰ দানা এটা আপুনি হাতে দি ভাঙি চাই ল'ব যদি আপোনালোকৰ লাগিছে যে এইটো 90% হৈ গৈছে তেন্তে ফ্লেমটো বন্ধ কৰি দিব আৰু যদি আপোনালোকৰ লাগিছে যে এইটো আৰু অলপ দেৰি হ'ব লাগিব তেন্তে খুব বেছি আৰু আধা মিনিট মান থলে চাউলখিনি হৈ যাব মোৰ চাউলখিনি এতিয়া হৈ গৈছে গতিকে মই এতিয়া ফ্লেমটো বন্ধ কৰি দিম তেজপাত খিলা গুচাই লওঁ এতিয়া আমি এই চাউলখিনি চিকেনখিনিৰ ওপৰত এটাৰ পিছত এটাকে লেয়াৰিং কৰিম এই জালিখনেৰে মই চাউলখিনি পানীৰ পৰা উলিয়াই চিকেনৰ ওপৰত লেয়াৰ কৰি আছোঁ চিকেনখিনি ঢাকিবলৈ চেষ্টা কৰিব এতিয়া আমি এই প্ৰথম লেয়াৰটোৰ ওপৰত অকণমান ঘি ঢালি দিম লগতে মই ইয়াতে এড কৰিম 1 চামুচ কেশৰৰ পানী অলপ কাটি থোৱা বাদাম দিছোঁ আৰু অলপ ভজা পিয়াজ ঠিক এনেদৰে আমি গোটেইখিনি চাউল এটাৰ পিছত এটাকে চিকেনৰ ওপৰত লেয়াৰ কৰিম আৰু প্ৰতিটো লেয়াৰৰ ওপৰত আমি এই একে ধৰণে ঘি কেশৰৰ পানী almonds আৰু ভজা পিয়াজখিনি ছটিয়াই দিম ফ্ৰেণ্ডছ এইটো মোৰ লাষ্ট লেয়াৰ ইয়াতেও মই ভজা পিয়াজ আৰু ঘি কেশৰৰ পানী আৰু almonds দিলোঁ এতিয়া আমি এই ফাইনেল লেয়াৰটোৰ ওপৰত 4-5 টোপালমান কেওৰা জল দিম আৰু লগতে 4-5 টোপালমান গোলাপ জল এতিয়া আমি এই পাত্ৰটো ভালদৰে সিল কৰিব লাগিব আৰু সিল কৰিবলৈ মই ইউজ কৰিম আটাৰ ডৌখিনি মই পাত্ৰটোৰ ঢাকনিখনত ভালদৰে ষ্টিক কৰি লৈছোঁ এতিয়া ঢাকনিখন পাত্ৰটোত লগাই দিয়ক আৰু অলপমান হেঁচি দিয়ক যাতে ভালদৰে ঢাকনিখন লাগি যায় এতিয়া মই একদম হাই ফ্লেমটো অন কৰিছোঁ প্ৰথমতে হাই ফ্লেমতে বিৰিয়ানীখিনি 5 মিনিটমান আমি ৰাখিম 5 মিনিটৰ পিছত ফ্লেমটো মিডিয়াম কৰি ল'ব আৰু মিডিয়াম ফ্লেমত আমি 5 মিনিট আকৌ বিৰিয়ানীখিনি কুক হ'বলৈ দিম আৰু 5 মিনিট মিডিয়াম ফ্লেমত দিয়াৰ পাছত আমি বাকি 15 মিনিট একদম লো ফ্লেমত সিজিবলৈ দিম ইয়াৰ কাৰণে সবতকৈ ভাল উপায়টো হৈছে এইটো মই ইয়াতে এখন গৰম টাৱা একদম লো ফ্লেমত থৈ তাৰ ওপৰত বিৰিয়ানী পাত্ৰটো দি দিছোঁ এনেকৈ থলে কি হ'ব তেতিয়া চিকেনটো তলত লাগি নাযায় 15 মিনিটৰ পাছত ফ্লেমটো অফ কৰি বিৰিয়ানীখিনি আৰু 10 মিনিট তেনেকৈ থৈ দিব তাৰ পাছতহে আমি এইখিনি সাৰ্ভ কৰিম 10 মিনিট মোৰ বিৰিয়ানীখিনি থোৱা হৈ গৈছে এতিয়া আমি এই ঢাকনিখন খুলিম এয়া চাওক আমাৰ বিৰিয়ানী ৰেডি অলপ তলৰ পিনে চিকেনখিনি চাওঁ সিজিছেনে নাই এয়া চাওক চিকেনখিনিও একদমেই ভালদৰে সিজি গৈছে গতিকে ফ্ৰেণ্ডছ এই ৰেচিপিটো নিশ্চিন্ত মনে ট্ৰাই কৰিব একদমেই ইজি ইয়াতে মই এই ভিডিঅ'টো সামৰিবলৈ লৈছোঁ তাৰ আগতে কৈ থলোঁ যে যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফ্ৰেণ্ডছ মই এই চেনেলটোত অতি সোনকালে লাইভ আহিম আৰু তাৰ কাৰণে মই আপোনালোকৰ পৰা কিছুমান সাজেশন ল'ব বিচাৰিছোঁ আপোনালোকে কমেণ্ট কৰিব যে কোনটো সময়ত কোনটো দিনা লাইভ আহিলে আপোনালোকৰ সুবিধা হ'ব আৰু লাইভ সেশনটো মোক জয়েন কৰিব পাৰিব হেতু মোক কমেণ্ট সেকশনত জনাবলৈ নাপাহৰিব গতিকে চাই থাকক ভুকবিলাক চেনেল নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই